নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই আজি বনাবলৈ লৈছোঁ শুকান মাছৰ চাটনি। শুকান মাছৰ চাটনি বনাওঁতে মই কি বস্তু ৰেডি কৰি লৈছোঁ আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব বুলি মই আশা কৰিছোঁ। আহকচোন তেতিয়াহ'লে মই কি লৈছোঁ আপোনালোকক দেখুৱাওঁ। এয়া লৈছোঁ মই ধনিয়াৰ পাত, এয়া লৈছোঁ মই পিঁয়াজৰ পাত, এয়া লৈছোঁ মান ধনিয়া, এয়া লৈছোঁ মই পদিনাৰ পাত, এয়া লৈছোঁ মই নহৰু আৰু আদা, এয়া লৈছোঁ মই জলকীয়া। আপোনালোকে ইচ্ছা কৰিলে ভোট জলকীয়াও দিব পাৰে। আমি ইয়াক কৰ্দেহীৰা জ্বালা বুলি কওঁ, বা এই ডাঙৰ জলকীয়াও দিব পাৰে। মই কিন্তু এই সৰু জলকীয়া দিম, মানে ভোট জ্বালা দিম। এয়া হৈছে টিপলি, এয়া হৈছে জাতি জ্বালা, আৰু লৈছোঁ মই এয়া হৈছে শুকান মাছ। এতিয়া মই শুকান মাছখিনি ফ্ৰাই কৰি ল'ম। ফ্ৰাই মানে তেলনিত নকৰিম, গৰম কেৰাহীত মই সাধাৰণভাৱে ফ্ৰাই কৰিম। এই আটাইখিনি বস্তু মই ৰেডি কৰি লৈছোঁ। এতিয়া মই আটাইখিনি বস্তুৰে এখন চাটনি বনাম। ইতিমধ্যে মই শুকান মাছখিনি ভাজি ল'লোঁ।